আজি আপোনালোকক দেখুৱাম ঘৰুৱা পদ্ধতিৰে কিভাৱে চুলিৰ যত্ন ল'ব পাৰি। এয়া জবা ফুলৰ পাত কেইটামান ছিঙি লৈছোঁ। জবা ফুলৰ পাত চুলিত লগালে চুলিৰ শ্বাইনিংটো খুব ধুনীয়া হয়, চিল্কি হয়, মিহি হয়, চুলিটো খুব ভাল লাগে। সেইটো কাৰণে আমাৰ ফ্লেটৰ তলতে জবা গছৰ জবা ফুলৰ গছ আছে কাৰণে পাত কেইটামান ছিঙিছোঁ। ফুলটোও দিব পাৰি, ফুলটো দিলেও ভাল লাগে, ভাল হয় একেলগে। এয়া এল'ভেৰা দুবিধ আছে, এবিধ আছে ডাঙৰ এল'ভেৰা। ডাঙৰটো দিব পাৰিলে বেছি ভাল, যিহেতু আমাৰ ডাঙৰটো নাই, সৰুটোৱে আছে। সৰুটো থকাৰ কাৰণে সৰুটোৱে দিছোঁ আৰু নাই কাৰণে আৰু এল'ভেৰাও ভাল, চুলিৰ শ্বাইনিংটো এল'ভেৰাও বঢ়ায়। এল'ভেৰা মুখৰ স্কিনৰ কাৰণেও ভাল। জবা ফুলৰ পাতটো ছিঙিছোঁ। পাত আৰু ফুলকেইটা মই আনি ভালকৈ ধুই লৈছোঁ। ধুই লৈ পেলাই পানীটো যাবলৈ ইয়াতে থৈ দিছোঁ কেৰাহীটো। এতিয়া এল'ভেৰা গছটোৰ মাজডোখৰ এনেকৈ কাটি এই ভিতৰৰ যে বগাখিনি আছে সেইখিনি উলিয়াই ল'ব লাগিব। পিঁয়াজ এটা লৈছোঁ। পিঁয়াজটো চুলি সৰাৰ কাৰণে খুব ভাল। চুলি সৰাটো বন্ধ হয়, পিঁয়াজটো আপোনালোকে দিব পাৰে। এটা দিলেও দিব পাৰে, এফাল দিলেও দিব পাৰে, এইটো কোনো কথা নাই। পিঁয়াজটো এতিয়া সৰু সৰুকৈ কাটি পেলাই ইয়াতে একেবাৰে দি লৈছোঁ মিক্স কৰি। মিক্সি গ্ৰাইণ্ডাৰত মিহি কৰি ল'ম, পিচি ল'ম। এয়া পিচি ল'লোঁ। পিচি লৈ পেলাই এতিয়া ইয়াক হাতেৰে আমি মোহাৰি পেলাই ইয়াৰ ৰসটো উলিয়াই ল'ম। আপোনালোকে এনেকৈ নকৰি পেলাই আপোনালোকে সিজাই ল'ব পাৰে। এই গোটেইকেইটা সামগ্ৰী আপোনালোকে সিজাই তাৰ পানীটো উলিয়াই পেলাই সেই পানীটো চুলিত লগালে চুলিৰ শ্বাইনিংটো হয়। ধৰক পিঁয়াজটো আপোনালোকৰ চুলি সৰাটো বন্ধ কৰে, আপোনাৰ জবা ফুলৰ পাতটো বা ফুলটো চুলিৰ শ্বাইনিংটো বঢ়ায়। এল'ভেৰাটো জানেই, আপোনালোকে সকলোৱে জানে এল'ভেৰাটো কিহৰ কাৰণে উপকাৰী। কাৰণ সৰুতে মই এইবোৰ খুব লগাইছিলোঁ, চুলিৰ শ্বাইনিংটো খুব আছিলে তেতিয়া, মাজতে এইবোৰ এৰি দিছিলোঁ। তাৰপিছত শ্বাইনিংটো অকণমান বন্ধ হৈ গ'ল, এতিয়া আকৌ লগাবলৈ ধৰিছোঁ, কিন্তু খুব ধুনীয়া ফল পায়। প্ৰত্যেকেই চুলিৰ কাৰণে হয়তো বেলেগ বেলেগ পদ্ধতিত কিছুমান ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰে। মই এই সামগ্ৰীটো ব্যৱহাৰ কৰি বহুতো সুফল পাইছোঁ কাৰণে মই আপোনালোকলৈ বুলি প্ৰস্তুত কৰি উলিয়াইছোঁ। আপোনালোকে নিজেও চাবচোন ঘৰত ব্যৱহাৰ কৰি কেনেকুৱা পায়। ইয়াতে এতিয়া অকণমান পানী দি পেলাই চেকিব দিছোঁ। চেকাৰ পিছত এনেকুৱা ধৰণৰ ওলাব আৰু ওলাব ইয়াতে আৰু বহুতখিনি আছে, চেকিলে এনেকুৱা বহুতখিনি ওলাব। এই পানীটো এই সামগ্ৰীখিনি যে ওলাইছে এইখিনি আপোনালোকে চুলিত লগাই পেলাই আধা ঘণ্টামান সময় থৈ দিব। ইয়াতে আপোনালোকে দৈও দিব পাৰে। মোৰ দৈখিনি ঘৰুৱাভাৱে বনাবলৈ ওলাইছোঁ, কিন্তু মোৰ দৈখিনি তেনেকৈ প্ৰস্তুত হোৱা নাই। এটা বাচনত অকণমান গাখীৰ থৈ দিছিলোঁ, কিন্তু হোৱা নাই, 2 দিনমান লাগিব। দৈ দিব পাৰিলে আৰু ভাল। মই চুলিত লগাম বুলিয়ে দৈখিনি এনেকৈ বনাই ৰাখিছিলোঁ, কিন্তু হোৱা নাই দৈখিনি, আকৌ লাগিব, 2 দিনমান লাগিব চাগে। ৰাহি হৈ যোৱা সামগ্ৰীখিনি আপোনালোকে ফ্ৰিজত থৈও দিব পাৰে, 2 দিন পিছত থাকিব, 4 দিন 5 দিনমানলৈকে থাকিব, বেয়া নহয়, ফ্ৰিজত লগাব পাৰিব। আৰু মই বৰ এটা বেছিকৈ নেচেকিলোঁ বস্তুখিনি, তেনেকৈয়ে লগাব পাৰি চুলিত, একো নাই। খালি আপোনালোকৰ এটাই প্ৰব্লেম কি, যেতিয়া চুলিখিনি ধুব সেই চুলিখিনিত এই পাতবোৰ অকণমান লাগি ধৰে। একো নাই, চুলিখিনি শুকালে যেতিয়া ফণিয়াই দিব পাতবোৰ গুচি যাব, অলপ বাহিৰত গৈ পেলাই ফণিয়াই দিব, পাতখিনি গুচি যাব। সেইটোলৈ একো প্ৰব্লেম নহয়, কিন্তু চুলিৰ শ্বাইনিংটো খুব ধুনীয়া আহিব। নিজে চাব, গম পাব। এয়া দেখিছেনে, মই এনেকৈ লগাইছোঁ গোটেই মূৰটোত টকলা কৰি। অকণমান ৰাখিম, 15-20 মিনিটমান সময় ৰাখিম, তাৰপিছত ধুই দি দেখুৱাম কেনেকুৱা হয়। উঠাৰ পিছত ভালকৈ শুকোৱা নাই, শুকালে এনেকৈ লাহে লাহে ফণিয়াই দিব। যিখিনি ৰৈ যোৱা পাত আছিলে চুলিবোৰত থাকে তললৈকে পৰি আহিব।